What's up YouTube? This is Biswa Delta from Biswa Fitness Freak. আজি যোনটো মোৰ ভিডিঅ' এইটো আপোনালোকৰ চবৰে হয় বেমাৰটো আপোনাৰ জিমত যোনে জিম যায় সিহঁতৰো হয়, যোনে জিম নাযায় সিহঁতৰো হয়। চ' আজি মোৰ ভিডিঅ'টো হয় আপোনাৰ মাছল ক্ৰেম্পৰ ওপৰত। মাছল ক্ৰেম্প আপোনাৰ যোনে জিম যায় সিহঁতৰো হয়, যোনে জিম নাযায় সিহঁতৰো হয়। মাছল ক্ৰেম্প যে হয় আপোনাৰ মাছল ক্ৰেম্পটো কি বস্তু মানে? মাছল ক্ৰেম্পটো এটা মানে ইনভলেণ্টাৰী এণ্ড ফৰ্চিবলি মানে কণ্ট্ৰেক্টেড মাছল ডেট ৰিলেক্স। মাছলটো আপোনাৰ যেতিয়া ৰিলেক্স নহ'ব, তেতিয়া আপোনাৰ মাছলটো আপোনাৰ জিমত আছে এক্সাৰচাইজ কৰি আছে বা ষ্ট্ৰেচিং নকৰে আপুনি, তেতিয়া আপোনাৰ মাছল ক্ৰেম্প হ'ব পাৰে। আৰু যাৰ কাৰোবাৰ ইনজুৰিজ কাৰণে কেতিয়াবা আপোনাৰ পানী কমটি হ'লে, আপোনাৰ বডিত ফ্লুইডছ কমটি হ'লে আপোনাৰ এইটো মাছল ক্ৰেম্পটো হৈ যায়। এইটো আপোনাৰ বেছিভাগ হৈ পৰে আপোনাৰ বেছিভাগ হ'ব পাৰে লেগছ এণ্ড ফিটত। আপোনাৰ লেগছত কেতিয়াবা ষ্ট্ৰেচিং নকৰাকৈ মানুহে ঠাই মাৰা আৰম্ভ কৰে জিমত আহিলে, আৰু কেতিয়াবা আপোনাৰ ফিটত হৈ যায় এইটো আপোনাৰ মাছল ক্ৰেম্পটো। মানে লেগছ আৰু ফিটত আপোনালোকৰ এইটো বেছি এফেক্ট কৰে মাছল ক্ৰেম্পটো। তাৰপিছত এইটো মানে আপোনাৰ কেতিয়া হ'ব পাৰে আপুনি যেতিয়া জিম আহি কিনে আপুনি যেতিয়া এক্সাৰচাইজ কৰিব আৰম্ভ কৰিলে, আপোনাৰ ষ্ট্ৰেচিং কৰা নাই, তো তাৰ কাৰণে এটা পচিবলি ৰিজন আপোনাৰ মাছল ক্ৰেম্প হোৱা। মাছল ক্ৰেম্প মানে আপুনি এক্সাৰচাইজ আৰু ষ্ট্ৰেচিং কৰা নাই, চ' আপোনাৰ লেগছত বেছি কৰিব এইটো আপোনাৰ। চ' তেতিয়াহ'লে আপোনাৰ লেগছত এইটো মাছল ক্ৰেম্প বেছি হ'ব। তাৰপিছত আপোনাৰ ৰেষ্টত থাকিলে আজিকালি আমাৰ মানে বডিত ফ্লুইড থাকিলে, কেতিয়াবা ৰেষ্টত থাকিলে আপুনি শুই থাকিলে হৈ যায়, বা আপোনাৰ এইটো ৰাতি হ'ব পাৰে, ৰাতি কেতিয়াবা আপোনাৰ বেয়া শ্লিপিং পজিশ্যনৰ কাৰণে এইটো হৈ যাব পাৰে। এণ্ড আমি গম পালোঁ এইটো কিয় হয়। চ' এইটো আপোনাৰ হ'ব পাৰে আপোনাৰ ডিহাইড্ৰেশ্যন। আমাৰ বডিত ফ্লুইড যোনে এক্সাৰচাইজ কৰে সিহঁতে আপোনাৰ পানী কমটি খায়, আৰু আমি চবেই জানো যে আমাৰ কাৰণে এক্সাৰচাইজ যোনে কৰে সিহঁতৰ কাৰণে আমাৰ পানী কিমান ইম্পৰ্টেঞ্চ হয়। চ' ডিহাইড্ৰেশ্যনৰ কাৰণে হ'ব পাৰে, বা এইটো হ'ব পাৰে আপোনাৰ ল' ব্লাড কেলছিয়াম, মেগনেছিয়াম এণ্ড পটাছিয়াম লেভেলছ। এইটো আপোনাৰ বেছি আপোনাৰ যোনে প্ৰেগনেঞ্চিত থাকে, তেতিয়া আপোনাৰ মিনাৰেলছ এণ্ড ভাইটামিনছ দিব নোৱাৰে আপোনাৰ, তেতিয়াহ'লে মাছল ক্ৰেম্পটো আপোনাৰ বেছি হৈ যায়, ডায়েটত ইনক্লুড কৰিব নোৱাৰে। চ' আমি গম পালোঁ যে মাছল ক্ৰেম্প কিয় হয়, কেতিয়া হয়, আৰু কেতিয়া বেছিকৈ হয়। বেছিকৈ হ'ব আপোনাৰ যেতিয়া আপুনি মাছল ক্ৰেম্প জিমত আহিলে, ষ্ট্ৰেচিং কৰা নাই, আপুনি ঠাই মাৰা আৰম্ভ কৰিলে, তেতিয়া আপোনাৰ মাছল ক্ৰেম্প হৈ যাব পাৰে। এণ্ড আপোনাৰ ছাপ'জ আপুনি কেতিয়াবা ৰাতি বেড পজিশ্যন শুলে, বেড পজিশ্যন মানে আপোনাৰ কাফ মাছলটো যেতিয়া আপোনাৰ টানা খাব মানে আপুনি যেতিয়া এনেকুৱা মানে উল্টা পজিশ্যন যেতিয়া শুৱে, তেতিয়াহ'লে আপোনাৰ ট'জটো ওপৰত থাকে। ছাপ'জ সেইটো পজিশ্যন আমি শুই আছে, আপোনাৰ ট'জ এনেকৈ ওপৰত থাকে, তো সেইটো মানে আপোনাৰ কাফ মাছলটো ষ্ট্ৰেচ হ'ব টাইম নাপায়, কাফ মাছলটো শ্বৰ্টেঞ্চ হৈ যায়, তো তেতিয়া আপোনাৰ মানে মাছল ক্ৰেম্প হ'ব পাৰে। আপোনাৰ মাছল ক্ৰেম্পটো আপোনাৰ ঠিক কৰা বহুতে ষ্ট্ৰেচিং আছে। আপুনি জিম মাৰাৰ আগত ষ্ট্ৰেচিং কৰিব, আপুনি মোৰ ষ্ট্ৰেচেছ ভিডিঅ' চাই ল'ব পাৰে আপুনি, তাতে ষ্ট্ৰেচিংবিলাক গম পাই যাব। নহ'লে মই আপোনাক দুটা বা তিনিটা ষ্ট্ৰেচিং মই ইয়াতে আপোনাক দেখাই দিম। আগতে মই দেখাইছোঁৱে, বা আপোনালোকৰ কাৰণে মই এতিয়া দুটা দেখাই দিম। যোনে প্ৰেগনেঞ্চি কৰে সিহঁতৰ ল' পটাছিয়াম লেভেলছ বা মেগনেছিয়াম লেভেলছৰ কাৰণে হৈ যাব পাৰে, কাৰণ সিহঁতে ভাইটামিনছ এণ্ড মিনাৰেলছ চব দিব নোৱাৰে আপোনাৰ ডায়েটৰ, তো তাৰ কাৰণে আপোনাৰ মাছল ক্ৰেম্প হোৱা পচিবলি ৰিজন হয়। তো বলক মই আপোনাক ষ্ট্ৰেচিং কেইটামান দেখাওঁ, যোনকেইটা কৰিলে আপোনাৰ মাছল ক্ৰেম্প হ'লে আপোনাৰ মাছল ক্ৰেম্পটো বেছিকৈ আপোনাৰ কাফত বেছিকৈ ধৰে। তো বলক মই আপোনাক ষ্ট্ৰেচিং দেখাওঁ কেইটামান। মোৰ ভিডিঅ'টো ষ্ট্ৰেচিঙৰ ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে মোৰ ভিডিঅ' যদি আপুনি ভাল পায়, তেতিয়া মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তো বলক আমি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেণ্ডছ, আমি গম পালোঁ যে মাছল ক্ৰেম্প কি বস্তু হয়, আৰু মাছল ক্ৰেম্প কেতিয়া হয়, আৰু মাছল ক্ৰেম্প কিয় হয়। তো বলক মই আপোনাক কেইটামান ষ্ট্ৰেচেছ দেখাম, যোনকেইটা আপোনাৰ মাছল ক্ৰেম্প হৈ গ'লে আপুনি এইকেইটা কৰিলে বহুত ৰিলিফ পাব। আৰু যদি এইকেইটা ৰিলিফ নাপাব, তেতিয়া আপুনি এটা ডক্টৰক কনচাল্ট কৰক, ভাল এটা ডক্টৰক কনচাল্ট কৰক। তো বলক মোৰ ষ্ট্ৰেচেছ ষ্টাৰ্ট কৰোঁ। যোনটো মোৰ ফাৰ্ষ্ট ষ্ট্ৰেচ হয় মাছল ক্ৰেম্পৰ কাৰণে, সেইটো হ'ল আপোনাৰ ষ্টেণ্ডিং কাফ ষ্ট্ৰেচ। আপোনাৰ যোনটো মাছল ক্ৰেম্প হয়, সেইটো বেছিকেলি আপোনাৰ কাফত হয় কেতিয়াবা, বা কেতিয়াবা আপোনাৰ লেগছত মানে আপোনাৰ মাছল ক্ৰেম্পটো বেছি হয়। তো বলক মোৰ ফাৰ্ষ্ট ষ্ট্ৰেচিংটো হ'ল ষ্টেণ্ডিং কাফ ষ্ট্ৰেচ। এইটো এক্সাৰচাইজ আপুনি 3 ছেট কৰিব লাগিব। 1 লেগ আপোনাৰ 3 ছেট কৰিব লাগিব, এণ্ড আপুনি এক্সাৰচাইজটো হোল্ড কৰিব ফৰ 10 to 12 ছেকেণ্ড। এইটো এক্সাৰচাইজ মই আপোনাক আগতে দেখাইছোঁ, কাৰণ বন্ধুসকল আপোনালোকৰ কাৰণে মই এইটো এক্সাৰচাইজ আৰু দেখাই আছোঁ। এইটো আপুনি এক্সাৰচাইজ আপোনাৰ লেগছ এনেকৈ হ'ব, এণ্ড লেগছটো কাফ মাছলটো ফুলি ষ্ট্ৰেচ, এণ্ড ব্ৰিথ ইন এণ্ড ব্ৰিথ আউট। এইটো লেগ হৈ যোৱাৰ পিছত আপুনি নেক্সট লেগ কণ্টিনিউ কৰিব। So friends,
মোৰ এইটো হ'ল মাছল কেম এভইড কৰাৰ কাৰণে ফাৰ্ষ্ট ষ্ট্ৰেচিং এইটো ষ্ট্ৰেচিং আপুনি পাৰিলে 3 সেট কৰি কৰিব এণ্ড এইটো এক্সাৰচাইজ আপুনি হোল্ড কৰিব চাব ফৰ 10 to 12 সেকেন্ড তো ফ্ৰেণ্ডছ আমাৰ যি সেকেন্ড ষ্ট্ৰেচিং হয় মাছল কেম এভইড কৰাৰ কাৰণে এইটো আপোনাৰ স্টেণ্ডিং কাপ ষ্ট্ৰেচ এইটো আপুনি লেগ এক্সাৰচাইজ যেতিয়া কৰে তেতিয়া এইটো ষ্ট্ৰেচিং কৰিব পাৰে তেতিয়া আপোনাৰ যে মাছল কেম বাঢ়ে চান্সেছ বহুত কমি যাব তো বলক মই আপোনাৰ ষ্ট্ৰেচিংটো ষ্টাৰ্ট কৰি দেখাই দিওঁ আপোনাৰ একো নাই আপুনি এইটো এক্সাৰচাইজ মই যে ষ্ট্ৰেচিং দেখাওঁ আপুনি ঘৰতে কৰিব পাৰিব চ' আমি ষ্টাৰ্ট কৰোঁ আপুনি ক'ৰবাত থিয় দিলে হয় এণ্ড দেন আপোনাৰ এখন হৈ গ'ল then এখন বডি হৈ যাব আপুনি নেক্সট লেভেল শিফট কৰিব so friends from this exercise your calf muscles will be fully stretched and hamstrings will be included in this workout too তো ফ্ৰেণ্ডছ আমি গম পালোঁ যে মাসল ক্ৰেম্প কিয় হয় কিহত হয় কেনেকৈ হয় সো এইকেইটা পসিবলি ৰিজল্টছ আপোনাৰ মাসল ক্ৰেম্প হোৱা আপুনি আপোনাৰ স্লিপিং পজিশন আপুনি কেতিয়াও এনেকৈ উল্টা নুশুব আৰু আপোনাৰ টোজটো আপৰাইট কৰি কেতিয়াও নুশুব আপোনাৰ কাফটো ফুলি ষ্ট্ৰেচ ৰাখিব খোৱা টাইমত চিধা শুব আপুনি এণ্ড মেইন কথা হ'ল ৱাটাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ইন আৱাৰ লাইফ এণ্ড আমিতো এথলেটিক্স হয় জিমাৰ্ছ হয় আমি ফিটনেছ ফ্ৰী হয় চ' আমাকতো পানী আৰু বেছিকৈ খাব লাগে আপুনি দিনটোত এপ্ৰক্সিমেটলি 5 লিটাৰ কমেও পানী খাব পাৰিলে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনাক আৰু এনেকুৱা ভিডিঅ' আপোনালোকক আগবঢ়াব লাগে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক য'ত মই মাছকলা পষ্ট দি আছোঁ তাতে ক্লিক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে মোৰ চেনেলটো লাইক কৰক আৰু শ্বেয়াৰ কৰক এইটো বহুত ফ্ৰী হয় তো দিছ ইজ বিশ্ব ফ্ৰম বিশ্ব ফিটনেছ ফ্ৰী চাইন আউট